Hey everyone, welcome back to my channel. I know it vlog লৈ আপোনালোকৰ মাজলৈ আহিলো আশা কৰো সকলোৱে যাতে ভালে আছে তো এটো পিছদিনাখন মানে আগদিনাখনৰ ৰাতি হয় সৰি পিছদিনাখন নহয় মই হেনাটো বনাই থওঁ যে হেটো খপাই আৰম্ভ কৰিলো এ নুপুৰ হেনা ইউজ কৰো আধাটো মই ইউজ কৰি থৈছিলো আধাটো এতিয়া বনাই থম এফালে চাহপাত দি উতলাই লৈছিলো হে পানীখিনিতে বনাই থৈ দিম ৰাতিটো আৰু শ্যাম্পু এই পিংক কালাৰটো দেখুৱাইছিলো যে মই বৰ্তমান হেটো ইউজ কৰি আছো সানসিল্কৰ হেটোৱে ভাল লাগে তো এটো আৰু ৰাতিপুৱালৈকে মিহি হৈ যাব এতিয়া ঢাকি থৈ দিম The next day তো ৰাতিপুৱা উঠি কাম সাম কৰি গা পা ধুই লালো টাউনলৈ বুলি মা মই ইফালে ভন্টিক ঘৰতে থৈছো আৰু পংকজু ইফালৰ পৰা আহি আছে মাৰ গাটো কেদিনমানৰ পৰা ভাল লগা নাছিল পেটটো বিষ হৈ আছিল ভাবিলো হস্পিটেলত দেখুৱাই আনো কাৰণে তো প্ৰথমে আহি ইফালে পংকজক মায়ে এটিমৰ পৰা পইচা উলিয়াব দিলে আৰু হস্পিটেল গৈ মাক আল্ট্ৰাসাউণ্ড কৰিব দিলে যিহেতু মায়েতো একো খাব নোৱাৰে মাক হস্পিটেলতে বহাই অকমান ফুচকা খাই ললে 3 hours later তাৰ পিছত ৰিপৰ্ট আহিল ৰিপৰ্টত গ্যাস হৈ গৈছে পেটত সেইকাৰণে বিষ হৈ আছিল বেছি একো ডাঙৰ একো হোৱা নাই গ্যাসৰ কাৰণে টেবলেট দিলে আৰু খানাবোৰ ভালকে খাবলৈ কৈছে তো এইফালে হেনাখিনি বনাই থৈছিল যে মিহি হৈ গল দেখিছে ন এতিয়া ইয়াত কণী এটা ভাঙি মিক্স কৰি লম এইফালে পংকজে ঠাণ্ডা এটা লৈ দিছিলে হেতুকে খাই থাকিম হেনাটো লগাই আৰু এতিয়া মিক্স কৰি লম তো মোৰ চেনেলটো এতিয়ালৈকে আপোনালোকে সাবস্ক্ৰাইব নাই কৰা যদি প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো টিপিবলৈ নাপাহৰিব যাতে এনেকুৱাবোৰ ভিডিও আপোনালোকৰ মাজত দি থাকিব পাৰো আৰু এফালে মায়ে লগাই দিলে মোৰ চুলিত হেনা আৰু এইখিনি চাওকচোন পাচলি বজাৰ কৰিলো মায়ে সব বিধৰে আনিছে অকণকে আৰু এফালে ফল আনিলে তাৰ পিছত মই পেডিকিউৰ কৰিলো ঘৰতে এয়া চাওকচোন নেমু নিমখ শ্যাম্পু এটকিয়া শ্যাম্পু থাকে যে কুহুমীয়া পানীত এফালে মিক্স কৰি ললো আৰু ভৰিটো 10 মিনিটৰ কাৰণে এনেকৈ তিয়াই থলো নেমু ডখৰ দেখিছে ন অকণ এনেকৈ হানিয়ে থৈ দিলো গৰম পানীত ভৰিটো জুবোৱাৰ লগে লগে বৰ ভাল লাগি গল তো ভাল আৰু কলেজ গৈ গোটে সানবাৰ্ন হৈ গৈছে ভৰিটোত স্যান্ডেল পিনা ডখৰ নহয় বাকি ডখৰ হৈ যায় বেয়া দেখাই দেখিবলৈ তো এতিয়া এফালে চেনি অকমান বেকিং সোডা আৰু গোল নেমু চেপি দিছো কেনেকৈ ফেনটো উঠিছে দেখিছে না আপোনালোকে চাওকচোন হেতু বৰ ভাল স্ক্ৰাবৰ নিচিনা কাম কৰে তো মই প্ৰথমবাৰহে কৰিছো দে এনেকৈ বহুত দিন কৰাও নাই আৰু পতেও আনি গৰম পানীতে ভৰিটো এবাৰহে এনেকৈ মিক্স কৰি মেলি কৰিছো তো এফালে এতিয়া এনেকৈ গহিলম ভৰিটোত গোটে সানবাৰ্ন হয় হেক মানে ইউনিফৰ্ম জো পিন্ধিলে গোটে গাটো ঢাক খাই থাকে ভৰিটোতো কিন্তু ঢাক খাই নাথাকে ন এবাৰ কৰিলে ক'ত হ'ব ন কৰি থাকিব লাগিব আৰু মাহত দুবাৰ তিনিবাৰ তো এইবোৰ কৰি মেলি মই আহিলো ৰাতিৰ কাৰণে খানা বনাবলৈ মানে সবজি কাটিবলৈ দাইলটো পাতি থৈ আহিছো ভাত চাতবোৰ ৰেডি কৰি থৈছো এতিয়া সবজিটো কাটি লওঁ ভাবিলো ভাত কেৰেলা কাটিছো আলু ভাত কেৰেলা সবজি সেইকাৰণে পিয়াজ আৰু জলকীয়া অকমানো কাটি লম আন্ধাৰ হৈ গ'ল ইয়াত অকমান ৰুমটো আন্ধাৰ হৈ আছিল যিহেতু আৰু মাৰো ভাগৰ লাগিল সেইকাৰণে ৰাতি খানাটো আজি মই বনাম বুলি ক'লো মায়েও ক'লে তয়ে বনা বুলি বহুত দিন খোৱা নাই তো এয়া দেখিছে না ভাত কেৰেলা আলু এফালে পিচ পিচকৈ সৰু কাটি ল'লোঁ আৰু এইফালে পিঁয়াজ আধা ডোখৰ আৰু জলকীয়া দুটা দুফাল কৰি কাটি লৈছোঁ ধুই মেলি এতিয়া দাইলটো হৈ গ'ল বইল দাইল বনালোঁ মই বিলাহী এটা দি পেলাই তেল নামাৰো মানে হালধিও দিয়া নাই তাৰপিছত এইখিনি বনাওঁগৈ এতিয়া বলক মিঠাতেল দিছিলোঁ গৰম হওঁতে এইফালে জলকীয়া আৰু পিঁয়াজখিনি দি দিলোঁ এইটো একো ৰেচিপি দিয়া নাই দেই এইটো চবেই এনেকৈয়ে বনায় কিছুমানে বেলেগকৈ বনায় তাৰপিছত অকণমান পানী এৰোঁতে মানে গোল্ডেন ব্ৰাউন হওঁতে পিঁয়াজখিনি মই সবজিখিনি দি দিলোঁ ইয়াত হালধি অকণমান নিমখ অকণমান দি দিম আৰু হেতুকে বনাম বাকি একো নিদিওঁ জাষ্ট নৰ্মেলকৈ বনাই দিছোঁ আৰু সবজিখিনি ভাবিলোঁ কিমাননো মছলা চছলা খাই থাকিম এনেকৈ নৰ্মেলকৈ খাওঁ এয়া হৈ গ'ল এতিয়া সবজিখিনি দাইলটোতো হ'লেই এফালে ভাত পাতি দিছোঁ দেখিছে ন কুকাৰত আৰু এইখিনি দাইল মই বনাইছিলোঁ যে বিলাহী দি দেখিবলৈ বেমাৰী নিচিনা লাগিছে হালধি দিয়া নাই কিন্তু খাই বৰ ভাল লাগিল তো এতিয়া গা ধুই ওলাই আহিলোঁ প্ৰায় 4 ঘণ্টা থলোঁ মই হেনাটো মূৰত আজিহে কাম দিছে নিচিনা লাগিছে চুলিত কাৰণ মই 2 ঘণ্টা থৈ আগতে ধুই দিওঁ চুলি শুকালে ইয়াত দেখিছে ন ফনোৱা নাই আকৌ দেই চুলিখিনি জপৰা হৈ আছে শুকাই গ'ল আৰু গৰম যিহেতু মুখত এনেকৈ একো কৰা নাই মই ফেচ ৱাছ ইউজ কৰিছোঁ ডামডকৰ চেলিচিলিক এচিডৰ আৰু এইটো কি আছিলে এভাৰ ইউথ নেচাৰেলছৰ ৱালনাট স্ক্ৰাব যোনটো এক্সফলিয়েট কৰিবলৈ ইউজ হয় ব্লেক হেডছ আৰু ডেড মানে যোনটো স্কিন থাকে সেইটো ঠিক মানে সেইটো আঁতৰাই দিয়ে তো সেইটো ইউজ কৰিলোঁ তাৰপিছত মই নায়াচিনামাইডৰ যোনটো 10% চেৰাম থাকে সেইটো লগাই পণ্ডছৰ যোনটো ক্ৰীম মই ৰেগুলাৰ লগাওঁ সেইটো লগাই দিলোঁ বাকী এনেকৈ একো নাই সেইটোৱে লগালোঁ কেতিয়াবা এল'ভেৰাৰ টুকুৰা এটা মই এনেকৈ ৰাব কৰি পেলাই লগাই থৈ দিওঁ 5-10 মিনিট তাৰপিছত ধুই দিওঁ কিন্তু আজি নকৰিলোঁ আৰু ভাগৰ লাগিলে বহুত ভাতটোতো হৈ গ'ল এতিয়া কণী আমলেট কৰোঁগৈ আৰু ভাতটো খাই লওঁ চুলিখিনি পূৰা শুকাই যোৱাৰ পিছত তেল এটা লগাম সেইটো মই যেতিয়া লগাম দেখুৱাই আছোঁ সেইকাৰণে ভিডিঅ'টো চাই থাকক
তো এইফালে চাওকচোন কণী এটা আমলেট কৰিম বুলি কওঁতে কিনো এটা দৃশ্য দেখি গ'লোঁ, কি ক'ম আপোনালোকক। এয়া চাওকচোন, এইটো কণীয়ে ভাঙিছিলোঁ বটিটোত দেখিছে, আৰু এয়া চাওকচোন প্লাষ্টিক। হয় বাৰু, শুনিছিলোঁ প্লাষ্টিকৰ কণী আৰু কিবা কিবি বনাইছে, কিন্তু এয়া চাওক মই এৰুৱাই দেখুৱাইছোঁ হাতত। আৰু এইটো চবতকৈ দামী কণীটো হয়, 280 নে 300 লৈ যায় প্লেটটো, সেইটো প্লেটে আনো। ইয়াতকৈ কম দামীবোৰতো কি হ'ব আৰু এয়া চাওকচোন গোটেই প্লাষ্টিকেই, কিবাই লাগিল দেখি। তাৰপিছত ভাতটো খাই ল'লোঁ। ভাত চাত খাই মেলি মই চুলিখিনিও শুকালে, মায়ে সেইকাৰণে তেল সানি দিলে। তো এইটো তেল লগাই আছিলোঁ, তিল তেল। বেলেগ ব্ৰেণ্ডৰো লগাব পাৰে, এইটো ব্ৰেণ্ডৰে মই পালোঁ কাৰণে লগাই আছোঁ। তিল তেলটো বৰ ভাল চুলিৰ কাৰণে, সোনকালে দীঘল আৰু ঘন কৰে। তো ইমানেই আছিল আজিৰ কাৰণে। কেনেকুৱা লাগিল জনাব কমেণ্ট ছেকশ্যনত ব্লগটো, আৰু বেছি দীঘলীয়াই হ'ল বাৰু আজিৰ ব্লগটো আগৰখিনিতকৈ। থেংক ইউ ফৰ ৱাচিং। আকৌ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ দেই, বাই বাই।